প্ৰথমতে তেল ডালি দিয়া হ'ল তাত তেজপাত লং ইলাচি দি হাঁহৰ মাংসত ভিডিঅ'ত বাৰু কালাৰটো ইমান ভাল দেখা নাই কিন্তু ৰিয়েলত চালে মুখৰ পানী ওলাই যাব ৰাইজসকল ইমান ভাল লাগিছে হাঁহৰ মাংস কোমোৰা দি বনালে এনেও টেষ্টি লাগে বহুত আমাৰ মাংসৰ ফাইনেল লুক পকি গ'ল আমাৰ মাংস পকিলে হৈ গ'ল খাম আৰু এতিয়া